বিজেপি থাকিলে বন্ধ না মাইকিও বন্ধ হ'ব গতিকে সেইটোলৈ যাতে নাযায় আপোনালোকে নিজে ভাব মাটিটো এনেও বন্ধ কৰিছে লাষ্টতো এতিয়া কৰিব লগা হ'ব গতিকে এইটো আপোনালোকে চিন্তা কৰিব লাগিব লাচিনৰ দিল্লী তুমবাংকে আইপিপি এতুমবাংকে সেই ফাৰ্মান্সি কাৰ্যাম আমি আইপিপিটো আমি নিজৰ ৰাইজৰ কাৰণে আমি মাটিটো কেনেকৈ ছেফ হ'ব লাগে মাটিটো কেনেকৈ সুৰক্ষা হ'ব লাগে যাতে কৰ্পৰেট কোম্পানীলৈ যাব নালাগে সেইটোলৈহে আমি ষ্টেণ্ড হৈ আছোঁ এতিয়ালৈকে ষ্টেণ্ড হৈছোঁ ভৱিষ্যতো ষ্টেণ্ড হৈ থাকিব ইমান কৈখিনি আৰু ইমানখিনি সমাপ্ত কৰিলোঁ আৰু আজি প্ৰেছ কনফাৰেন্সত বিজেপিৰ ৱৰ্কাৰ্ছবিলাকতো এইটো ভোকতে আছে খাবই নাপায় গাড়ী বন্ধক দিয়া মানুহে বেছি আছে দেখোন কিছুমান মানে মণ্ডল বোলে প্ৰেচিডেণ্ট কোনোবা ছেক্ৰেটাৰী বোলে সিহঁতৰ গাড়ী বন্ধকে দিয়া আছে চবক ধাৰ লৈ লৈ গাড়ী এতিয়া বন্ধকে দিবলগীয়া হৈ গৈছে এতিয়া ইয়াত বিজেপি চৰকাৰে নাই মানে এনেকৈ চলি থাকিলে লাহে লাহে কাৰ্বিআংলঙৰ মাটি মানে ট্ৰাইবেলৰ হাতত নাথাকিব এনেকৈ গুচি যাব এতিয়া সেইটোৱে কৈ দিওঁ চব জেগাত টিম কাৰ্বিআংলং যাৰ টিম কাৰ্বিআংলঙত থাকিব সিহে জয় জয় মই পুৱাই পাই আছে নোপোৱাই নাই এতিয়া বিজেপি ৱৰ্কাৰবিলাকো চাওক নাই সিহঁতৰতো ভাত ৰাতি বোলে ভাত নাই বোলে চাউল নাই বোলে মোৰ ল'ৰা ছোৱালী বোলে টিউশ্যন ফিজ দিব পৰা স্কুল ফিজ নাই এডমিশ্যনো ল'ব পৰা নাই বুলি মেক্সিমাম আমিতো টিম কাৰ্বিআংলঙো নাই বিজেপিও নাই আমাৰতো নিজৰ লাইনতে আছোঁ আমিতো এইটোতো কোৱা নাই ঠিক আপোনালোকেও এইটোতো কোৱা নাই মিডিয়া পাৰ্চনতো কোৱা নাই কিন্তু সিহঁতৰ যিবিলাকে সদায় বিজেপি জয় জয় মই বিলাক কোৱাকেতো নাই তে কি বিজেপি কি দাল কৰি আছে আপোনালোকে হা বিজেপি কৰি কি পাই আছে এই যে 56 57 বিকুট হেৰি মাৰি কুবাই থাকিলে নহ'ব নহয় লাচি নীলি তুমবাংকে গতিকে এতিয়া চাওক আমি ট্ৰাইবেল মানুহৰ কাৰণে মাটি বিচাৰিছিলোঁ আমি 2015ত 600 ষ্ট্ৰিমিছ অৰ্গেনাইজেশ্যন মিলিটেণ্ট অৰ্গেনাইজেশ্যন যিবিলাক অলৰেডি মেইন ষ্ট্ৰীমৰ আহাকেইটাক আমি ডগৰা ৰেজিমেণ্টক আমি প্ৰপ'জেল এটা দিছিলোঁ তাতে 12,000 বিঘাত আমি মাটি বিচাৰিছিলোঁ আৰু সেই ৰাবাৰ প্লাণ্টেশ্যন আৰু টি প্লাণ্টেশ্যন এখন হৈ পেলাই দিব বিচাৰিছে দেই এইটো ডগৰা ৰেজিমেণ্টে কনচিলো লিখিছে যে আপোনালোকে এই 600 জন মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে মাটি দিয়ক 20 বিঘাকে আমি এই যুৱসকলক যিবিলাক মেইন ষ্ট্ৰীমত আহিছে সেই ল'ৰাসকলক আমি ৰাবাৰ প্লাণ্টেশ্যন নহ'লে টি প্লাণ্টেশ্যন আমি দিম বুলি কৈছিলে আৰু এখেতক ছেটেলমেণ্টলৈকেও লিখিলে ছেটেলমেণ্টলৈকে CMA লিখিলে কিন্তু সেই সময়ত নিদিলে তেতিয়া কৈছিলে যে যদি এই প্ৰজেক্টটো যদি কৰিলে ৰাজেন টিমুকে একদম ডাঙৰ ইয়াত মানে 600 কেডাৰ্ছ বোলে শ্ৰমিক অৰ্গেনাইজেশ্যন যিবিলাক মানে অলৰেডি মেইন ষ্ট্ৰীমৰ হালৰাকেইটা ৰাজেনৰ লাইনত আহি যাব বুলি কাংয়াং তেৰাং আছিলে তেতিয়া ডিপুটি চেয়াৰমেন আছিলে কনচিলত সূৰ্য ৰংখাৰ তেতিয়া PHC মেডিকেল হেল্থ EM আছিলে তাৰপিছত হৰেন সিং বে তেতিয়া MAC আছিলে ন MAC আছিলে তেতিয়া ই পাপা পৰা যেতিয়া জিকিছিলে কিন্তু এই দুজনটো কংগ্ৰেছত সোমাই গ'ল এই দুটাটো কংগ্ৰেছৰ সি যোৱা নাই হৰেন সিং বে তেতিয়া সি কৈছে যে সিটো মানা কৰিছে লাষ্ট ডগৰা ৰেজিমেণ্ট COয়ে কৈছে যে ঠিক আছে এলটমেণ্ট দিব নোৱাৰিলেও NOC টো লৈ ল'বা যে আমি এই 600 জন ল'ৰাকেইটাক পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে ছেটেলমেণ্টৰ কাৰণে আমি ৰাবাৰ প্লাণ্টেশ্যনটো দিম বুলি কৈছিলে এতিয়া তেখেতে লাষ্ট মিষ্টাৰ তুলিৰাম ৰংহাঙৰ ওচৰত গৈখিনি কালাচি হাঞ্চিয়ে কথা পাতিছে তেখেতক এই কথাই কৈছিলে যে চাওক এইজন ছিগনেটৰী দেই UPDS সকলেও মানা নাই সূৰ্য মানা নাই কাংয়াং তেৰাং মানা নাই আৰু হৰেন সিং বে মানা নাই গতিকে তোমালোকে তেখেতক কথা পাতক সেইকাৰণে মই দিব নোৱাৰোঁ বুলি ক'লে আকৌ তেখেতে লাষ্ট কয় যে ঠিক আছে ছাৰ NOC লৈকে দিয়ক যে আৰ্মি তলৰ পৰা যিটো ফাণ্ডিংটো কৰিব এইটো আমি একো নকওঁ আপোনালোকে কৰক বুলি এইটো NOC টো এটা কাগজটো লিখক বুলি কৈছে সেইটোও নিদিলে এতিয়া কৰ্পৰেট কোম্পানীটো কি কৰ্পৰেটটো মানে 1000 বিঘা নহয় 20,000 নহয় 1 লাখ বিঘাও দিবলৈ ৰেডি আছে কাৰণ কিয় তাতে যে সেই পইচাবিলাক পাই যে হেৰা ফেৰি কৰিব পাৰে এই হেৰা ফেৰিৰ লগতে দৌৰি থাকে এতিয়া সৈনিক স্কুল 100 কোটি এইটো হেৰা ফেৰি কম্পেনচেশ্যন পাব সেইটো লৈ বোলে একদম দৌৰা দৌৰি এতিয়া ঠিক এইটো কি নাম আছিলে CBGও 50,000 তাতেও পাব বুলি কৈছে সিহঁতে কিন্তু ফিউচাৰ যে বেনিফিট সিহঁতৰ এৰি দিছে ফিউচাৰ বেনিফিট কি হ'ব
এই মাটিবিলাক যে লছ হ'ব সিহঁতে কৈছে যে আমি চব কাম কৰিব পাৰোঁ, কাউন্সিলে চব কাম কৰিব পাৰোঁ, মাটিৰ ওপৰত আমিহে মালিক বুলি। মালিক নহয়তো, মানে পাৰ্চনেল প্ৰফিটৰ কাৰণে যি হ'লে কৰিব, পাৰ্চনেল ফাইনেন্সিয়েল গেইন হ'লে হ'ল, সিহঁতে যি কৰিব লাগিলে নিজৰ মাইকীও এৰি দিব। এনেকুৱা সিহঁতৰ খেল খেলি আছে। এতিয়া চাওক, এই কথাটো লৈ আমি তেতিয়াও কৈছিলে, যেতিয়া যিদিনা হিয়াৰিঙত তেতিয়াও কৈছিলে যে এতিয়া 18,000 বিঘাও নহয়, 20 5,000 বিঘাও কি এইটো APDCL আকৌ দিছে, আৰু 5,000 টোটেল 23 নহয়, আনাদাৰ্ছ আকৌ PPP কাৰণে পাইলট প্ৰজেক্টৰ কাৰণে আকৌ বিচাৰিছে। সেইটো হ'ল এইটো থাৰ্মেল প্ৰজেক্ট পাৱাৰ কাৰণে 5,000 বিঘা বিচাৰিছে। APDCL টোটেল আপোনাৰ 30,000 বিঘা ওচৰা ওচৰি যাব। 1 লাখ বিঘা ওচৰা ওচৰি এতিয়া সিহঁতে অলৰেডি ডিলটো কৰিছে, সিহঁতে ভিতৰৰ পৰা ডিল হৈছে, ফাইনেলাইজ নহয়, অলমষ্ট ডিল, মুখে মুখে ডিলটো হৈছে। কিন্তু মুখে মুখে ডিল লগত কি ডিল হৈছে এইটো গম পোৱা নাই। কিন্তু ৰাইজে গম পাব যে লাগে যে এতিয়া যে কাৰ্বি আংলঙৰ যে এইটো মাটিৰ খেল খেলি আছে, মাটিৰ মানে ইয়াতো গ্ৰেপিং খেল খেলি আছে। এতিয়া সিহঁতে কৈছে আমি মাটিৰটো লেণ্ড বিলং টু কাউন্সিল, গতিকে আমি যি ইচ্ছা হ'লে এইটো কৰিব পাৰোঁ। কিন্তু এইটো ভুল ধাৰণা। এতিয়া কাৰ্বি আংলঙৰ ৰাইজে গম পাব লাগে যে কাৰ্বিৰ মাটিৰ মালিকটো কাউন্সিল নহয়। আমি কিয় লেণ্ড বিলং টু কাউন্সিল বুলি সিহঁতে কোৱাটো কি, সিহঁতে ভুল ধাৰণা কৈ আছে। মাটিৰ মালিকটো সিহঁতে হ'ব নোৱাৰে, ইণ্ডিজিনাছ ট্ৰাইবেলছ মানুহে ইয়াৰ মাটিৰ মালিক, অনাৰশ্বিপ সিহঁতে। লেণ্ড বিলং টু কাউন্সিল মানে আমিও অসমৰ মাজত আছোঁ, অসমৰ ভিতৰৰ কাৰণে থকাৰ কাৰণে যে ষ্টেট গভৰ্ণমেণ্টে একো ইণ্টাৰভেঞ্চ কৰিব নোৱাৰে। মাটিৰ ওপৰত মেনেজমেণ্ট, এলটমেণ্ট, ট্ৰান্সফাৰ যিকোনো হ'লেও কাউন্সিলে কৰিব, তাত ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে। সেইটো কাৰণে লেণ্ড বিলং টু কাউন্সিল। এতিয়া সিহঁতৰ ভাই উল্টা বুজি আছে, আমিহে মালিক, আমি যি কৰিলে যি ইচ্ছা হ'লে সেইটো কৰিব পাৰিম বুলিহে সেইটো লাইনতে গৈ আছে। গতিকে ৰাইজে এইটো মানে মিছলিড কৰি আছে, ৰাইজক মিছলিড কৰি আছে। লাচি নিলি তুমকে ৰাত তুম্বাং